নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰূপম ৰূপৰাজ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক এটি শ্বৰ্ট লাভ ষ্টৰী শুনাম। আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাব। তো ষ্টৰীটো আছিল এনেকুৱা। এজন ল'ৰা আৰু এজনী ছোৱালী আছিল। দুয়োজনে ইজনে সিজনক বহুত ভাল পাইছিল। এদিনাখন দুয়োজনে পাৰ্কত ফুৰিবলৈ গৈছিল। আৰু পাৰ্কৰ এটা ঠাইত সিহঁতে ভালদৰে বহি নানান কথা পাতি আছিল। তেনেতে ছোৱালীজনীয়ে ল'ৰাজনক সুধিছিল যে মই ধুনীয়ানে? ল'ৰাজনে কৈছিল, নহয়, তুমি ধুনীয়া নহয়। ছোৱালীজনীয়ে আকৌ কৈছিল, তুমি মোক ভাল পোৱানে? আৰু ল'ৰাজনে কৈছিল, নাই, মই তোমাক ভাল নাপাওঁ। ছোৱালীজনীয়ে আকৌ কৈছিল, যদি মই বহু দূৰলৈ গুচি যাওঁ, তুমি কান্দিবানে? ল'ৰাজনে কৈছিল, নাই, নাকান্দো। এইবোৰ কথা শুনি ছোৱালীজনীয়ে নিজৰ চকুৰ পানী ৰখিব নোৱাৰিলে। ছোৱালীজনীৰ দুচকুৰে ধাৰাসাৰ চকুলো নিগৰিব ধৰিল আৰু সেই ঠাইৰ পৰা গুচি যাব ধৰিলে। তেনেতে ল'ৰাজনে ছোৱালীজনীৰ হাতত ধৰি ৰাখিলে আৰু ক'লে যে মই তোমাক অকল ভালেই নাপাওঁ, মই তোমাক মৰম কৰোঁ, মই তোমাক কেয়াৰ কৰোঁ, মই তোমাক ৰেচপেক্ট কৰোঁ আৰু মই তোমাক বহুত ভাল পাওঁ। আৰু তুমি অকল ধুনীয়াই নহয়, তুমি মৰম লগা, তুমি কিউট, তুমি চুইট, তুমি প্ৰীতি, তুমি বহুত ধুনীয়া। আৰু তুমি মোৰ পৰা আঁতৰি গ'লে মই নাকান্দো, কাৰণ তুমি মোক এৰি গুচি গ'লে মই এই পৃথিৱীখনত জীয়াই নাথাকিম, কাৰণ তুমিয়েই মোৰ সকলো। আৰু লগে লগে ছোৱালীজনীয়ে যথেষ্ট সুখী হৈ পৰিল। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে ছাইডত থকা ঘণ্টা বাটনটো দবাই দিব, যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যন পায়। ধন্যবাদ।